So friends, আজি আহিছোঁ মই হোৱাটছআপ টিপছ এণ্ড ট্ৰিক্সৰ বিষয়ে জানিবলৈ। হোৱাটছআপ টিপছ এণ্ড ট্ৰিক্স কি বুজি পায়? বহুতে হোৱাটছআপ চলায়, আজিকালি বহুতে হোৱাটছআপ নচলায় বা বহুত বেছি হোৱাটছআপ চলায়। হোৱাটছআপটো বেছি চলায়। হোৱাটছআপৰ ভিতৰত তেনেকুৱা কিছুমান ছেটিংছ থাকে, সেই ছেটিংছবোৰ বহুতে গম নাপাইছোঁ। আজি মই সেই ছেটিংছবোৰৰ লগত চিনাকি কৰি দিম। সেই ছেটিংছবোৰ চাই লওক কেনেকৈ কি হয় মই দেখুৱাই দিম। মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আহক আমি সোমাই যাওঁ ভিডিঅ' মাজলৈ। মই প্ৰণৱ দত্ত। আহক ভিডিঅ' মাজলৈ সোমাই যাওঁ এতিয়া। প্ৰথম টিপছটো হৈছে টু ষ্টেপ ভেৰিফিকেশ্যন। টু ষ্টেপ ভেৰিফিকেশ্যন মানে কি গম পাইছেনে? তাত পাছপৰ্ট লগাব লাগে। যদি আপোনাৰ হোৱাটছআপৰ মেছেজবোৰ বেলেগে চাই আছে বা ধৰি লওক কোনোবা আপোনাৰ হোৱাটছআপৰ মেছেজবোৰ হেক কৰিছে বা হোৱাটছআপটো হেক কৰিছে, থাৰ্ড পাৰ্টি এপ ইউজ কৰি আপোনাৰ হোৱাটছআপটো হেক কৰি আপোনাৰ মেছেজবোৰ ডিছপ্লে কৰি আছে বেলেগ জেগাত, তেনেকুৱা ছেফটি নহয়। আপোনাৰ হোৱাটছআপটো বহুত পাৰ্চনেলি বস্তু থাকে, হোৱাটছআপ বহুত দৰকাৰী হৈ থাকে, ডাটা বহুত চুৰ কৰি লৈ গুচি যায়, বহুত প্ৰব্লেম হৈ যায় পিছত। চ' সেইকাৰণে টু ষ্টেপ ভেৰিফিকেশ্যনটো যদি এনেবল কৰি থয় তেতিয়া আপোনালোকৰ হেক কৰিব বাচিব পাৰিব। সেই টু ষ্টেপ ভেৰিফিকেশ্যন আপোনাৰ পাছপৰ্ট দিব, পাছপৰ্টটো নহ'লে আপোনাৰ হেকো কৰিব নে একো কৰিবই নোৱাৰে প্ৰব্লেম। মই দেখুৱাই দিছোঁ কেনেকৈ এনেবল কৰিব লাগে। আহক মই স্ক্ৰীনত দেখুৱাইছোঁ এনেকৈ কৰিব লাগে। ফাৰ্ষ্ট আপোনালোকে যাব লাগিব হোৱাটছআপত গৈ পেলাই দেখিব যেন তাত থ্ৰী ডট আছে, থ্ৰী ডটত টিপি দিব। থ্ৰী ডটত টিপি দিয়াৰ পিছত ছেটিঙত যাব, ছেটিঙত যোৱাৰ পিছত একাউণ্টছত যাব, একাউণ্টছত যাই টু ষ্টেপ ভেৰিফিকেশ্যন যাব, এনেবল কৰি পেলাই পাছপৰ্ট দি পেলাই এনেবল কৰি দিব। আপোনালোকৰ টু ষ্টেপ ভেৰিফিকেশ্যন এনেবল হৈ গ'ল। চ' আৰু ছেকেণ্ডটো টিপছলৈ আহিছোঁ আমি। ছেকেণ্ডটো টিপছটো কি হ'ল, অটো ডাউনলোড ফাইল। অটো ডাউনলোড ফাইল কি গম পাইছে? অটো ডাউনলোড ফাইল হৈছে আপোনাৰ যেনেকৈ ধৰি লওক ফ্ৰেণ্ডছে বা কোনোবাই হওক বা কোনোবাই নহওক যিকোনো অদৰকাৰী ফটো ভিডিঅ' দি দিয়ে আপোনাৰ মোবাইলত সোমাই আপোনাৰ ডাটাবোৰ খতম কৰি দিয়ে। মোবাইলৰ ইণ্টাৰনেট ফিনিছ, ডাটা লাষ্টত চিন্তা কৰে কি হয়। চ' সেইবোৰ পৰাই বহুত ডাটা যায়, বহুত প্ৰব্লেম হয় আৰু নোহোৱা ফটোবোৰ এনেই যি টি আহি যায়, কোনো প্ৰব্লেম নাই। সেইকাৰণে আপোনালোকক দেখুৱাই দিছোঁ অটো ডাউনলোড ফাইল। অটো ডাউনলোড ফাইলটো অফ কৰি থৈ দিব, তেতিয়া আপোনালোকৰ হোৱাটছআপৰ ফটো ডাউনলোড ভিডিঅ' একোৱেই নহয়, আপুনি নিজে ডাউনলোড কৰিব লাগিব। দেখুৱাই দিছোঁ হোৱাটছআপত যাব, হোৱাটছআপত গৈ পেলাই আপোনালোকে থ্ৰী ডটত যাব, থ্ৰী ডটত গৈ পেলাই ছেটিঙত যাব। ছেটিঙত যোৱাৰ পিছত আপোনালোকে ডাটা এণ্ড ষ্ট'ৰেজ ইউজত যাব। তাৰপিছত গৈ পেলাই ইয়াত এইটো দেখিছে এই তিনিটা অপশ্যন আছে, এই তিনিটা অপশ্যনত টিপি দিব। কোনোবা ফাৰ্ষ্টত এইবোৰ যোনবোৰ এনেবল হৈ আছে, এনেবলবোৰ চব ডিজিবল কৰি দিব। তেতিয়া আপোনাৰ চব এই তিনিটা যিমান অপশ্যন আছে গোটেইকেইটা আপোনালোকে আনেবল কৰি দিব। আপোনাৰ এইটো তেতিয়া ফটো ভিডিঅ' একো ডাউনলোড নহয়। চ' আৰু এটা দেখুৱাইছোঁ থাৰ্ডটো কি হ'ল, থাৰ্ডটো ধৰি লওক আপুনি কাৰোবালৈ দিনটো ৰাতিটো মেছেজ কৰি থাকে হোৱাটছআপত, যদি সেইটো যালৈ মেছেজ কৰি থাকে সি যদি আপোনাৰ মেছেজ ফটককৈ নোচোৱা হৈ যায় বা টিক নপৰে, আপুনি ভাবিব যেন ডাবল টিক কৰিব, মেছেজ চোৱাই নাই বিচাৰি কি দুখ আছে, একো দুখেই নাই। কিন্তু আপোনাৰ মেছেজখিনি আগতে পঢ়ি দিছে কেনেকৈ গম পায়? সেইটো চাবলৈ হ'লে আপোনাৰ মেছেজত যদি চাবলৈ মন যায় তেনে ছেটিংছ লাষ্টত দেখুৱাই দিছোঁ কি কৰিব লাগে। হোৱাটছআপত যাব, হোৱাটছআপত গৈ আপোনালোকে এটা কাম কৰিব, গৈ পেলাই এইটো ভইচ ৰেকৰ্ডিং আইকনটো অকণমানে ধৰিব, ধৰি পেলাই লক কৰিব। লক কৰি পেলাই এনেই যি টি মেছেজ এটা দি দিব, যি টি মেছেজ এটা দিয়াৰ পিছত দেখিব যেন সেই মেছেজ যদি টিক পৰি যায় তেতিয়া ব্লুটিক পৰি যাব, তেতিয়া গম পাইছোঁ আপোনাৰ মেছেজ চাই আছে, অকল ভইচ মেছেজটোত ব্লুটিক পৰিব। সেইকাৰণে আৰু এটা টিপছটো কৈছোঁ, আপোনালোকে যেতিয়া কাৰোবালৈ ভইচ মেছেজ দিয়ে সেই ভইচ মেছেজটো আপোনালোকে চেক কৰি দিব ন, ডাইৰেক্ট চেণ্ড হৈ গুচি যায়। সেইকাৰণে কৈছোঁ কেনেকৈ কৰিব লাগে। হোৱাটছআপত গৈ পেলাই আপুনি কাৰোবাক ধৰিব, গৈ পেলাই এইটো ধৰিব, লক কৰি দিব, ওপৰলৈ দি পেলাই লক কৰি পেলাই বেক কৰি দিব। কথাটো কোৱাৰ পিছত বেক কৰি দিব। বেক কৰাৰ পিছত আকৌ সেই ব্যক্তিজনলৈ যাব, তাত গৈ পেলাই মেছেজটো আপোনালোকে শুনি ল'ব পাৰিব ধুনীয়াকৈ। শুনি পেলাই চেক কৰি দি দিয়ক, নহ'লে ডিলিট কৰি দিয়ক, বছ ইমানে। আৰু হোৱাটছআপ টিপছ এণ্ড ট্ৰিক্সবোৰ শুনি কেনেকুৱা কমেণ্টত দিব। আজিলৈ মই আহিছোঁ।